এতিয়া সেই সাইডে আছে আমাৰ লগত G900 Hey guys, welcome back to another vlog. মই ভাবিছিলো আজি নুলা বুলে আপোনালোকে যেতিয়ালৈকে ভিডিওটো চাইছে তেতিয়ালৈকে হৈ গৈছে 16 তাৰিখ মুট কৰিছো 15 তাৰিখ এন্ড এই সাইডে আহি গৈছে প্ৰাঞ্জল ভাই কি খবৰ বঢ়িয়া যোৱা ভিডিওতে আপোনালোকে দেখা পাইছে প্ৰাঞ্জল ভাইৰ পৰা আমি আহিছিলো প্ৰাঞ্জল ভাইৰ ঘৰতে গৈছিলো এন্ড এই সাইডে মোৰ বাইকখন এতিয়া প্ৰাঞ্জল ভাইক দি দিলো এন্ড মই ভাবিছিলো আজি নুলা বুলে কিন্তু প্ৰাঞ্জল ভাইও আহি পাল এতিয়া ওলাই যাও ডাইৰেক্ট মটো ব্লগিংত লগ পাইছো এই সাইডে অলপ আগত বৰষুণ দি দিছিলে যদি কৰবাত ঘূৰি আছিলে 15 তাৰিখে গমে পাইছে চাগে কাৰণ আজি হল 15 তাৰিখ কিন্তু মই ভিডিওটো দিছো 16 তাৰিখে তো এই সাইডে গোটেই বৰষুণত ভিজি গৈছে সিটবোৰ এন্ড গাইস 1 2 3 গো ও ওলাই যাও আৰু এতিয়া মোৰ কেমেৰা এংগেলটো কেনেকুৱা বা আহি আছে নাজানো আৰু কাৰণ কিয় মোৰখন চলাই আছে প্ৰাঞ্জল ভাই সেই সাইডে আপোনালোকে দেখাই পাইছে আৰু মোৰ যিখন বাইক মোৰ বাইকৰ মতে মোৰ মিলোৱা আছিল কিন্তু এতিয়া নাজানো কেমেৰা এংগেলটো কেনেকুৱা আহিছে এন এতিয়াতো বৰষুণো দি দিল বেক সাইডৰ পৰা পুৰা ফায়াৰ দিব কাৰণ কিয় বেক সাইডে মাত গিয়াৰ নাই আপোনালোকেতো গমে পাইছে যেতিয়া মই টেনাৰখন চলাইছিলো তো সেইখন চলাওঁতে কি ৰিয়েকশ্যন আছিল ভাই সেইটো ভিডিঅ'টো বহুতে বেছি মৰম দিছিলে মোক তো সেইটো আৰু আজি চলাইছো G900 আপোনালোকে চাওক এন এইখন হ'ল মোৰ ড্ৰিম বাইক এন এতিয়া মোক এটা বস্তু ভয় লাগি আছে কাৰণ কিয় বেক সাইডে মাৰ্টগাৰ্ড নাই মাৰ্টগাৰ্ড নোহোৱাৰ কাৰণে গোটেইখিনি ফায়াৰ মাৰি দিব বেক সাইডৰ পৰা আৰু মোৰ বেক সাইডে হালত বেয়া হৈ যাব সাউন্ড শুনক না আপোনালোকে বেক সাইডে যদি ফায়াৰ হৈছে নহয় মই গোটেই বৰবাদ আৰু মইতো ZX 10R চলাইছিলো আপোনালোকে দেখা পাইছিলে সেমি ভাইয়ে যেতিয়া আছিলে তেতিয়া ZX 10R চলাইছিলো মই এন কি হৈছিলে সেইটো ভিতৰত বহুতে বেছি মৰম দিছিলে মোক এন আজি চলাই আছো আৰু G900 তো এইখন 10R নহয় এইখন G900 চলাই আছো আজি ভাই সাউন্ড শুনক না আপোনালোকে বহুতে বেছি ভাল লাগে এইখনতো মোৰ ড্ৰিম বাইক হয় তো যেতিয়া ছুপাৰ বাইক চলাই থাকোঁ সেইখিনি সময়ত কি ক'ম মানে নিজে ভাবিবই পৰা নাযায় আৰু মানে চাউণ্ডে শুনিব ইচ্ছা কৰি থাকে আৰু মোক নিজকে আৰু তো এতিয়া চাউণ্ডে শুনি গৈ আছোঁ আৰু হেলমেট পিন্ধা নাই দাদা এন মোৰ ফালৰ পৰা সকলোকে ক'লোঁ আৰু হেপ্পী ইণ্ডিপেণ্ডেন্স ডে কিন্তু আপোনালোকে শুনা পাইছে নে নাই নাজানো কাৰণ কিয় মই হেলমেটৰ গ্লাছটো মাৰি লৈছে এন মানুহৰ ৰিয়েকশ্যন কি আহি আছে ভাই ভাই কি সাউন্ড এন ৰিয়েকশ্যনৰ কথাও কি ক'ম আৰু আপোনালোকক বহুতে বেছি ৰিয়েকশ্যন আহি আছে এন অলপ খোলা ৰাস্তা পোৱা নাই কাৰণ কিয় অলপ খোলা ৰ'দ পালে মানে আৰু সিফালে ভালকৈ চলাব পাৰিম কাৰণ কিয় এতিয়া খোলা ৰ'দ পোৱা নাই সিফালে গোটেই ট্ৰাফিক অলপ খোলা পালে আৰু ইফালে ভাল হ'ব পাৰিম আৰু অলপ আপোনালোকক ভালকৈ চাউণ্ডটো শুনাব পাৰিম আৰু বেছি খোলা পালে মানে এনি টাইম এটা খোলা পোৱা নাই আৰু আমি লেফ্ট সাইড যাওঁ আৰু সাউণ্ড শুনক সাউণ্ড ভাই এতিয়া যদি মই যাওঁ নহয় পানী দেখি মোৰ বেক সাইডে গোটেই অৱস্থা বেয়া হৈ যাব এন যাতে মোৰ ওচৰতে জলদি আহে সেইটো আশা কৰোঁ কাৰণ মোৰ বাইক হ'ল G900 ড্ৰিম বাইক মোৰ তো যাতে জলদি আহে আৰু বহুত আশা কৰিছোঁ আৰু যাতে জলদি আহে মোৰ ওচৰতো এতিয়াতো চিটিত আছোঁ অলপ যদি খোলা ৰ'দ পালোঁ হয় না বহুত ভালকৈ চাউণ্ডটো শুনিব পাৰিলোঁ হয়
এন মোৰটোতো আজি ব্লগ শ্বুট কৰা প্লেনে নাছিলে কিন্তু ছাডেন প্লেন হৈছে কাৰণ কিয় প্ৰাঞ্জল ভাইও আহি পাল নৰ্থ গুৱাহাটীৰ পৰা তাৰপিছত তেনেকুৱা আৰু ময়ো ওলাই আহিলোঁ নহ'লেতো মই ভাবিছিলোঁ আজি নোলাওৱে বোলে বেক সাইডে যদি ফায়াৰ মাৰছে মই পুৰা খতম আৰু এন মানুহৰ ৰিয়েকশ্যন এইটো ৰিয়েকশ্যনৰ ভিডিঅ' বনাব লাগিব এদিন কাৰণ কিয় এতিয়া বহুতে বেছি ৰিয়েকশ্যন পাইছোঁ বেক সাইডে আহি আছে প্ৰাঞ্জল ভাইৰ যদি কেমেৰা থাকিল হয় লগত তেতিয়াহ'লে আৰু ভালকৈ ৰিয়েকশ্যনৰ ভিডিঅ' পালোঁ হয় আৰু এতিয়া আৰু ৰিয়েকশ্যনৰ ভিডিঅ' বনাব নোৱাৰিম ভাই আজিতো 15 আগষ্ট কৈ আছোঁ আপোনালোকক 15 আগষ্ট বুলি ৰিলো এটা শ্বুট কৰিলোঁ আৰু অলপ খোলা হ'ব দিওঁ তেতিয়াহ'লে ভাল হ'ব এতিয়া চাওক আগত বহুত ট্ৰাফিক আছে তো অলপ খোলা হ'লে মানে ভাল হ'ব আৰু ইফালে সেইটো ৰিলটো ধামাকা আহিব আৰু পুৰা ৰিল শ্বুট কৰি আছোঁ এতিয়া ফাইনেলি গাইছ আহি পালোঁ ঘৰ হঠাতে ভিডিঅ'টো কাট কৰি দিব লগা হ'ল কাৰণ কিয় মোৰ অলপ কাম ওলাই গ'ল কাম ওলাই যোৱাৰ কাৰণে মই গুচি আহিলোঁ আৰু প্ৰাঞ্জল ভাই হৈ পেলাই চান্দমাৰী হৈ গুচি গ'ল তাৰপিছত আৰু মোৰ কাম থকাৰ কাৰণে মই গণেশগুৰি হৈ পেলাই গুচি আহিলোঁ আৰু তো সেইটো কাৰণে ভিডিঅ'টো হঠাৎ কাট কৰি দিব লগা হ'ল নহ'লে ভালকৈ ৰিয়েকশ্যনৰ ভিডিঅ' বনাম বুলি ভাবিছিলোঁ মই ভালকৈ বেলেগ এদিন ভিডিঅ' বনাম আৰু ৰিয়েকশ্যনৰ ভিডিঅ' শ্বুট কৰিব লাগিব যেতিয়া প্ৰাঞ্জল ভাই বেক চাইডে আছিলে তালত কেমেৰা নাছিলে যদি তালত কেমেৰা থাকিলে হয় বহুত ধুনীয়া ৰিয়েকশ্যনৰ ভিডিঅ' শ্বুট কৰিব পাৰিলোঁ হয় কিন্তু প্ৰাঞ্জল ভাইৰ লগত কেমেৰা নাছিল তো সেইটো কাৰণে নবনালোঁ আৰু আপোনালোকক মই 15 আগষ্ট বুলি সেইটো ভিডিঅ'টো বনাই দিলোঁ আৰু কিন্তু মোৰ এইটো ভিডিঅ'টো আপলোড হৈছে 17 তাৰিখে মই ভাবিছিলোঁ 16 তাৰিখ আপলোড দিম তাৰপিছত মই একেবাৰে ঘৰ নাছিলোঁ ঘৰ নথকাৰ কাৰণে মই এতিয়া 16 তাৰিখে আপলোড দিব নোৱাৰিম আৰু তো ডাইৰেক্ট আপোনালোক এইটো ভিডিঅ'টো মই 17 তাৰিখে দি আছোঁ আৰু 17 তাৰিখে চাব আৰু আপোনালোকে এইটো ডিলে হৈ গৈছে এইকেইদিন আৰু ভিডিঅ' দিবৰ কাৰণে আপোনালোকে গমে পাইছে লেটো হৈ গৈছে আৰু বেয়া নাপাব আপোনালোকে এইটো আৰু আজিৰ আছিল এইখিনিয়ে ভিডিঅ' আশা কৰিছোঁ চাই যদি ভাল পাইছে লাইক কৰিব কমেণ্ট নতুনকৈ ছাবস্ক্ৰাইব কৰিব টিল দেন দাদা বাই বাই আপোনালোকক যদি ছুপাৰ বাইকৰ ব্লগ লাগে তো আপোনালোকে কমেণ্ট কৰি কিনে ক'ব তো আৰু ছুপাৰ বাইকৰ ব্লগ দিম আপোনালোকক তো যদি লাগে আপোনালোকে কমেণ্ট কৰি ক'ব টিল দেন দাদা বাই বাই লাভ ইউ অল